এই সমীৰণ অঁ অকণমান ওলাই যাং বৈ ওচৰৰপৰা মোক চিগেট এটা খুৱাব লাগিব। কি বস্তু তই চিগাৰেট খাৱ নি তই অঁ মই খাঙেও। হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ কি খবৰ আপোনালোকৰ? গাইছ এইখিনিতে আজিহে গম পাইছোঁ ডেকা উপাধি মানুহো বুঢ়া হয়। তো মানে গাইছ মই আছোঁ বৰ্তমান উৎপলদা ঘৰত। তো মানে গাত ধুই ল'লোঁ, অকণমান ৰ'দ ল'ম বুলি ভাবিছোঁ, কিন্তু ৰ'দত গ'লে আকৌ ক'লা হৈ যাওঁ যে, গা চুই ধুই চাবোন তাবোন মাৰি মুখখন বগা কৰি থৈছোঁতো, ৰ'দত গ'লে মানে ক'লা হৈ যাম নাই, সেইকাৰণে ৰ'দত নাযাওঁ মানে। এইফালে সমীৰণ পূৰা চোলা তোলা পিন্ধি টিপটপ হৈ আছে। এই সমীৰণ কি খবৰ? এই খবৰ একদম ৰ'ব, টানি দিলে দীঘল, এৰি দিলে চুটি। এই সমীৰণ অঁ ABCD কেইটা মাতচোন। ABCD ভাত কালি কি দিয়ে মেৱাই ভাত পোৱা নাই, একেবাৰে কোনো পেট পোৱা নাই। অ' চব তাৰ ফোনটো দেচোন, কেলৈ লাগে ফোনটো? দেচোন তোৰ ফাইনেলি গাইছ কি খবৰ আপোনালোকৰ? আশা কৰোঁ লোকেল বা যাৰ যাৰ বিচলি আছে মোৰ ওচৰত পানা গৈছোঁ আপোনালোকৰ ভাল। তোৰ গাইছ আজি মই গাৰ্লফ্ৰেণ্ড এজনী বনাম বুলি ভাবিছোঁ। কেৰাহীত বনালে ভাল হ'ব নে কুকুৰাত বনালে ভাল হ'ব? অভেন এটা কৰিছোঁ নাই তোৰ গাইছ আপোনালোকক মই কথা এটা কওঁ দেই, মাৰি দিলে 500, খাই দিলোঁ 200, থাকিলে 300, এইটো মিষ্টাৰ চুগাৰ বেপ্ৰ ষ্টাইল এটা মাৰি দিয়ে আকৌ। তো এইফালে আমাক কপিৰাইট কেনেকুৱা কালাৰ ফেনাই আছা? ফেনাই থকা নাই। এইমাত্ৰ ফেনাই আছিলেচোন। মিছা কথা নকবি, মোক গম পাৱ নাই, অথনি মই দেখি আছোঁ মোক ফেনাই থকা। তো গাইছ বোৱাৰী এজনীক ফটোত লভ ব্ৰেক দিছিলোঁ, মতাটো আহি কৈছে মঙলবাৰৰ কিস্তিটো তই দিবি বোলে। তো গাইছ বাদ দিলোঁ ছোৱালীৰ পিছত লাগি ফুৰিবলৈ। যাক বেছি ভাল বয়ফ্ৰেণ্ডৰ প্ৰয়োজন হ'ব এদিন এনেও বিচাৰি আহিব। সঁচা কথা কৈছোঁ চৰপৰা, অঁ মই গোটেই জীৱনটো চিংগুলকৈ থাকিব লাগিব। এই সমীৰণ অঁ অকণমান ওলাই যাং বৈ চৰপৰা মোক চিগেট এটা খুৱাব লাগিব। কি বস্তু তই চিগাৰেট খাৱ নি তই? অঁ মই খাঙেও। যাঙা তোৰ চিগাৰেট নোখাওঁ বা চিপছ এটাকে খাম হ'ব? অঁ গৃহস্থ ক'ত আছে? গৃহস্থ নাই নেকি? বহি আছে এফালে, কি অপেক্ষা কৰি আছে? অঁ এইফালে মাইনা বা এইটো সমীৰণ আহিলে মোৰ লগত, বৈ চিগাৰেট এটা খাওঁগৈ দুটাই। এই আমাৰ ৰিংকুৱে গান গাবলৈ লৈছে। এতিয়া সমীৰণে মই খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ। একে চৰে একে ছয় হাত আকৌ একে হাতে হাত মই অংগন জানো বুলি ভাবিছোঁ। উৰি যাবি বুলি হয় নাই? তো গাইছ চাওকচোন বাৰু ইমান পটককৈ সন্ধিয়া হৈ থাকিলে। তো মানে গাইছ অথনি দিনত যে মই সমীৰণৰ ঘৰলৈ গৈছিলোঁ, তো সমীৰণৰ ঘৰলৈ মানে সমীৰণৰ মাকে এতিয়া মোক ভাতৰ নিমন্ত্ৰণ এটা কৰিছে। তো এতিয়া সমীৰণৰ ঘৰলৈ যাওঁ। ফালে কপিয়াতে ঘৰত আছিলোঁ, মানে কপিয়াতে মোবাইলত ব্যস্ত হৈছে। কি কৰিছে মোবাইলত নাজানো আৰু দিনটো মোবাইলে পিটিকি থাকিলে। আপুনি সমীৰণৰ ঘৰলৈ যাওঁতে মোবাইলে পিটিকি থাকিলে, এতিয়া মোবাইলে পিটিকি আছে। মই একো বেয়া কাম কৰা নাই গাইজ, এইটো আপোনালোকে চাওক। মই মানে ইনষ্টাগ্ৰামত মাতে কি ফটো এটা মাতে ষ্টৰি লগাবলৈ বিচাৰিছোঁ, মানে একো মই ফটোটো ষ্টৰি লগাবা, কিন্তু ফটোটো গান নলগাবি, কপিয়াত লাগি যাব। সঁচা কথা কৈছোঁ মই। কপিয়াত লাগক, আমি জুবিন দাৰ গান লগাম নেকি? জুবিন দাৰ গান লাগিলে কোনো কপিয়াত, কোন কপিয়াত? হু ইজ দিছ কপিয়াত? কপিয়াত তই কপিয়াত আই এম কপিয়াত, আই এম এলৱেজ কপিয়াত। য়েছ আই এম এলৱেজ, পালো আই এম এলৱেজ বি কপিয়াত। তো হৈ গ'ল, গম পালোঁ মই। তো গাইছ ব'লক এতিয়া সমীৰণৰ ঘৰলৈ যাওঁ। তো ভাতটো খাই আহোঁগৈ পটকৈ। ব্ৰইলাৰ মাংস দিছে ন পূৰা খাগে যাব। মই এতিয়াও সমীৰণ ঘৰ পৰা আহিছোঁ, ব্ৰইলাৰ মাংস আনিছে পূৰা, বাপেকে পূৰা ব্ৰইলাৰ মাংস আনিছে, পূৰা জলিকা। বাপেকে নে বাপেকে খাই লওঁ, তাৰপিছত দেখা যাব। আহিতো আকৌ তহঁতৰ সোমামেই মই। এই পিছত খালি আকৌ আমাৰ ঘৰত আহি পিনে ৰাতি মোক নুঠাবি আকৌ।
বোলা কপি এটা মোক হাগিব লাগিছে বুলি নকবি আকৌ দেই যি ক'বলৈ আছে চব ফেনৰ কথা কৈ থাকিম আহিম মানে তাতে কৈ থাকিম তালো তাতে থাক ফেনা থাকটা মাৰি লগত মই যাওঁ মই খুব মামাকিলা ফেনা থকা নাই মই বিয়াও পতা নাই মই গম পাওঁ নহয় তোৰ কথা কি গম পাওঁ কি তই কি বিয়া নাপাতা নেকি তই বিয়া নাপাতা নি তই বিয়া পাতিলে বুলি ভাবিছিলোঁ নাপাতা ন ভাবিছিলোঁ মানুহজনী কিবা চাকৰি কৰিব বুলি তই বেয়া ফেনা চাকৰি বুলি ভাবিছিলোঁ মোক হেৰি কৰি থৈছে तू समझा हाँ नहीं तू समझा नहीं তো মানে গাইছ মই এতিয়া সমীৰণৰ ঘৰ পাই গ'লোহি বোলে সমীৰণৰ কুকুৰে মোক গোটেই ভৰিত কামুৰি আছে এইফালে এই তালো এইফালে সমীৰণৰ মাক মোৰ লগত তই ভাতটো খাই দে আৰু ইমান খকুৱা নহয় মই লাগে যা কিন্তু মোক মাতিতে খাব লাগিব নহয় নেমাতিলে ভোজলৈ যাবলৈ কাৰণে মাতিলেও ভোজলৈ যাবলৈ কৈছে উল্টা আকৌ ভোজলৈ নেমাতিলে ভোজলৈ নাযাবা মাতিলে নল'লেও নাযাবা নে কিবা বুলি সেনেকৈ আছিলে তই নেজানিলে নকবি গম পাৱ নেজানিলে নকবি এইবোৰ কথা জানিলেহে কবি মানে দেই খালে কপিয়া লাগিব বান কাহি এখন নহয় বতাহ এইফালে সমীৰণৰ ফাদাৰ বুলি কৈছোঁ দেই নমস্কাৰ ইংলিছত কৈছোঁ মানে নে কি বাৰু নে কি বাৰু I understand wow বেলেগ ইংলিছ আছে শুনা মই তো গাইছ খাই লওঁ নহ'লে দেই এইফালে ব্ৰইলাৰ মাংস তাৰপিছত এইফালে কি আছে দালি এইফালে বিট বিট পিঁয়াজ জলকীয়া কি জলকীয়া খোৱা অঁ তই নিমখে খা তই চেনি খাব নালাগে তই কিন্তু চেনি খাই চাগে আমনি লাগিছে হয় নহয় ইমান চেনি খোৱা মানুহ নহয় দেই বহুত সঁচা কথা এটা ক'লে আকৌ এতিয়া এই মাত্ৰ চেনি খাব নহয় বুলিছোঁ তালো তো গাইছ এতিয়া ভাত পানী খালোঁ এইফালে সমীৰণক বাই বাই দিছোঁ যাওঁগৈ দেই কিন্তু এই বিদায় শেষ বিদায় নহয় মাংস আনিলে আকৌ আহিম Thank you, bro. See you again, bro. তো গাইছ কপিয়াতে মই এতিয়া ঘৰলৈ বুলি গৈছোঁ আৰু আজি ভিডিঅ'টো ইমানখিনি আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু আপোনালোকে কোন যদি ভিডিঅ'টো আপোনাৰ চাই ভাল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব কাষত কমেণ্ট প্ৰেছ কৰি যাতে সৌৰভ এইবিলাক আগত দেখিব পাব মানে ওচৰতে থকা এই হাতীটো যে ঘণ্টাটো যে টিং 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 কৰি দিব অল অপশ্যনটো ক্লিক কৰিব এতিয়া সৌৰভৰ ভিডিঅ'বিলাক নতুনকৈ আহিলে সৌৰভ 4X তো ইমানে তো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই